Hello everyone, মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি আপোনালোকৰ মাজলৈ এটি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো কোমোৰাৰ ৰুটি লৈ আৰু কণী জলকীয়া পিঁয়াজ লগত দি মই বৰা বনাই দেখুৱাম আপোনালোকক। সেয়েহে আপোনালোকে চাই থাকিব আৰু যদি মোৰ চেনেলটিক আপোনালোকে সাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে আপোনালোকক মই বহুত বহুত ধন্যবাদ আৰু যদি কৰা নাই পিছলৈ কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই আপোনালোকক দেখুৱাম মই কেনেদৰে বনাম। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া কোমোৰা মই বাকলি গুচাই লৈছিলোঁ, এতিয়া মই ৰুকনিৰ সহায়ত ৰুকি ল'ম। এয়া দেখিলেনে মোৰ কোমোৰাখিনি ৰুকা হৈ গৈছে। এতিয়া কোমোৰাখিনি যথেষ্ট পৰিমাণে পানী ওলাইছে, সেইকাৰণে এইখিনি আমি হাতেৰে মই চেপি পেলাম। এয়া মোৰ কোমোৰা হৈ দিলোঁ মই ইয়াত, আৰু এতিয়া মই ইয়াত বেচন এড কৰিম। বেচন 2-3 চামুচ দিব। এয়া হৈছে মোৰ চাউলৰ গুড়ি, বজাৰত কিনিবলৈও পায় আৰু নহ'লে মিক্সিত মাৰি ল'বও পাৰে। 2 চামুচ দি দিলোঁ। এয়া মোৰ বজাৰৰ পেকেটৰ জিৰাৰ গুড়ি দিছোঁ অলপ। এয়া ৰেড চিলি পাউডাৰ দিছোঁ আৰু জ্বলা কম খালে কমাই ল'ব। এয়া অলপ হালধি দিছোঁ আৰু এইখিনি কাটি লোৱা পিঁয়াজ দিছোঁ মই ইয়াতে। এয়া কেঁচা জলকীয়া, ইয়াতে মই বইল কৰি লোৱা কণী আছিলে আৰু কণীটো মই ইয়াতে হাতেৰে এনেদৰে ভাঙি দিম। এতিয়া জোখমতে নিমখ অলপ দিব। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। এয়া দেখিলেনে এইখিনি মোৰ হৈ গ'ল। মই ইয়াত পানী দিব লগা নহ'লে, যিহেতুকে কোমোৰাটো অলপ পানী আছিলে অলৰেডি, তেনেকৈ ধৰণে মই সানি পেলালোঁ। এতিয়া মোৰ হৈ গ'ল। এতিয়া মই পেনখন পাতি ল'লোঁ। এতিয়া মই ৰিফাইন অইল ব্যৱহাৰ কৰিম। এতিয়া মই হাতেৰে দি যাম এনেদৰে। এতিয়া মই এইকেইটা দুটাই দিম। দেখিলেনে মোৰ এইকেইটা হৈ গৈছে। মই এতিয়া অকণমান লৰাইছোঁ আৰু মই এইকেইটা মই পৰিৱেশন কৰি দেখুৱাম আপোনালোকক। এয়া দেখিলেনে মোৰ পকৰাকেইটা হৈ গ'ল। আৰু এনেদৰে আপোনালোকে টমেটো চচ লৈ নতুবা চিলি চচৰ সহায়তো খাব পাৰে, আৰু মই ইয়াত দেখুওৱা নাই। আৰু এনেদৰে চাহৰ লগতো খাব পাৰে। আলহী আহিলে কম সময়ৰ ভিতৰত বনাই দিব পাৰিব। আৰু মই যিদৰে ৰেচিপিটো ব্যৱহাৰ কৰিছিলোঁ তেনেদৰে বনাবলৈ চেষ্টা কৰিবচোন, কমেণ্টত জনাব, মোৰো ভাল লাগিব। আৰু লগতে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি আগুৱাই নিবলৈ আপোনালোক অনুৰোধ জনালোঁ। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় লৈছোঁ। বাই বাই।